নমস্কাৰ বন্ধু বান্ধৱীসকল জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখনৰ খণ্ডকেইটা চাবলৈ বহুতেই ভাল লগা হৈছে আৰু আপোনালোকে যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে যে দেৱযানীয়ে অৰ্ণৱক আদালতৰ পৰা জামিন মঞ্জুৰ কৰিলে আৰু অৰ্ণৱক মুকলি আকাশৰ তললৈ ওলাই আহিল। বন্ধু বান্ধৱীসকল আজি খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অৰ্ণৱ জেলৰ পৰা ওলাই আহি অভিৰ আগত দেৱযানীৰ ক'ত বুলি সুধিব আৰু অৰ্ণৱে দেৱযানীক বিচাৰি যাব। অভি আৰু অৰ্ণৱৰ বাপেকে যিটো টেণ্ডাৰ মাৰিলে সেই কোম্পানীটোত টেণ্ডাৰটো কেঞ্চেল হ'ব আৰু খনিকৰ নামৰ মানুহজনে টেণ্ডাৰটো পাব। বন্ধু বান্ধৱীসকল অৰ্ণৱে দেৱযানীক আজি সঁচাকৈ বিচাৰি পাবনে? যদি ভিডিঅ'টো চাম বুলি অতি আগ্ৰহেৰে বাট চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ঘণ্টাটো টিপি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। বুজিলেতো আমি কেৱল কথাই নকওঁ